নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হোষ্ট সামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে টেকনিকেল চেনেল সামন্ত বৰুৱা। মই আপোনালোকৰ আগত আজি লৈ আহিব বিচাৰিছো এটা অভিনন্দন ভিডিঅ' আৰু এই অভিনন্দনটো দিছে প্ৰণৱ বৈশ্য চেনেলে। তো ধন্যবাদ তেখেতলৈ আৰু তেখেতেনো কি কৈছে চাওঁ আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে সামন্ত বৰুৱা ইউটিউব চেনেল, যিটো চেনেলত আমি দেখা পাওঁ কিছুমান টেকনিকেল ভিডিঅ'। সকলোৰে মৰমৰ কাৰণে আজি সামন্ত বৰুৱা চেনেলটোৱে 100টা ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। আপোনালোকে আগলৈও সহায় সহযোগিতা কৰি যাওক যাতে তেওঁ আৰু ওপৰলৈ যায় আৰু আমাক ভাল ভাল টেকনিকেল ভিডিঅ' দি যাব পাৰে। গতিকে মোৰ ফালৰ পৰা বহুত অভিনন্দন থাকিল সামন্ত দা, আপুনি আৰু আগবাঢ়ি যাওক। মোৰ শুভকামনা সদায় আছে আপোনাৰ লগত। ৰ'ব লগতে এটা ঘোষণা কৰিব বিচাৰিছোঁ, আপোনালোকে হয়তো আচৰিত হ'ব কিয় এজনৰ ভিডিঅ'টো আপলোড কৰা হ'ল। বন্ধুসকল, আচলতে কথাটো তেনেকুৱা নহয়। মই কিছুদিন আগতে বহুকেইজনক মেছেজ কৰিছিলোঁ, হোৱাটছআপ মেছেজ কৰিছিলোঁ, ভইচ মেছেজ কৰিছিলোঁ আৰু লগতে তেওঁক বহুতকেইজনক ফোনযোগেও অনুৰোধ কৰিছিলোঁ। কিন্তু মোৰ এই দুৰ্ভাগ্য যে যিহেতুকে বৰ্তমান পৰিৱেশটো বৰ ঠিক নহয়, এফালে বানপানী, এফালে মহামাৰী কৰোণাৰ তাণ্ডৱ চলি আছে, গতিকে হয়তো তেওঁলোকে নিজ কামত ব্যস্ততা থাকিবলগীয়া হোৱাৰ বাবে এই ভিডিঅ'কেইটা পঠিয়াব নোৱাৰিলে। আৰু দুজন মানে অনুৰোধ কৰি জনালে যে ল'ৰা ছোৱালীৰ তেওঁলোকৰ নিজৰ সন্তানৰ যিহেতুকে অনলাইন ক্লাছ হৈ থাকে, গতিকে সেইবাবে তেওঁৰ হাতত থকা মোবাইলটো অনলাইন ক্লাছত ব্যস্ত হৈ যোৱাৰ বাবে ভিডিঅ' আপলোড কৰাত অসুবিধা হয়। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে দিয়া আশীৰ্বাদৰ বাবে। বহুতে মেছেজ কৰিছে, অভিনন্দন জনাইছে। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যিসকল নতুন ছাবস্ক্ৰাইব কৰি যাব। মোৰ আহিবলগীয়া টেকনিকেল ভিডিঅ'সমূহ এই চেনেলত চাব পাৰিব। জয় আই।